হাঞ্জাংলাংছত 26 সংখ্যক কাৰ্বি লামেট আমাৰ বাৰ্ষিক অধিৱেশন আৰম্ভ অধিৱেশনৰ মূল তোৰণকে ধৰি প্ৰতিনিধি শিবিৰ বিভিন্ন বিপণী মুকলি আজিৰে পৰা আৰম্ভ হৈছে হাৰঘাট মহাবিদ্যালয়ৰ 23 সংখ্যক মহাবিদ্যালয় সপ্তাহ St. Anthony English High School শুভ উদ্বোধন কাৰ্বি সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে আজিৰ পৰা আৰম্ভ হৈছে হাঞ্জাংলাংছত 26 সংখ্যক কাৰ্বি লামেট আমাৰ বাৰ্ষিক অধিৱেশন আৰম্ভ হাঞ্জাংলাংছৰ ডনচুৰি আকলামত আৰম্ভ হোৱা বাৰ্ষিক অধিৱেশনত কাৰ্যসূচী মতে পুৱা ভাগত হাঞ্জাংলাংছৰ গাঁওবুঢ়া সভাৰ সভাপতি ছয় তেৰাঙে অধিৱেশনৰ মূল তোৰণখন মুকলি কৰি 26 সংখ্যক কাৰ্বি লামেট আমিৰ বাৰ্ষিক অধিৱেশনৰ প্ৰথমটো দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হয় তাৰ পিছত যথাক্ৰমে কাৰ্বি সাহিত্য শাখিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠকে কাৰ্বি হেমটোত বিশিষ্ট সাহিত্যিক সমালোচক লুনছে তিমুঙে বিক্ৰী বিপণী গ্ৰন্থ বিপণী আদি ভালেখিনি বিপণী মুকলি কৰে বিয়লি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কাৰ্বি লামেট আমিৰ শাখাৰ প্ৰতিনিধিবৰ্গক অভিনন্দন জনোৱা হয় আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰে পৰা আৰম্ভ হৈছে হাৰঘাট মহাবিদ্যালয়ৰ 23 সংখ্যক মহাবিদ্যালয় সপ্তাহ আজিৰে পৰা আৰম্ভ হৈছে হাৰঘাট মহাবিদ্যালয় 23 সংখ্যক মহাবিদ্যালয় সপ্তাহ মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং সদস্য খনসিং ৰংপিয়ে পৰৱৰ্তী সময়ত মহাবিদ্যালয় প্ৰাংগণৰ পৰা বাহিৰ কৰা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ তাজ উদ্দিনে ফ্লেগ অফ কৰি এই শোভাযাত্ৰা মুকলি কৰে গৌতম চন্দা ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাত শিক্ষাৰ মানদণ্ড বৃদ্ধি কৰাৰ ক্ষেত্ৰত আৰু অধিক অগ্ৰণী ভূমিকা পালন কৰি এক উচ্চ শিখৰত আৰোহণ কৰিবলৈ সাজু হৈছে আৰু এখন শিক্ষা প্ৰতিষ্ঠান নাম সেইণ্ট এন্থনী ইংলিছ হাই স্কুল কাৰ্বি আংলং জিলাত শিক্ষাৰ মানদণ্ড বৃদ্ধি কৰাৰ ক্ষেত্ৰত আৰু অধিক অগ্ৰণী ভূমিকা পালন কৰি এক উচ্চ শিখৰত আৰোহণ কৰিবলৈ সাজু হৈছে আৰু এখন শিক্ষা প্ৰতিষ্ঠান নাম সেইণ্ট এন্থনী ইংলিছ হাই স্কুল স্কুলখন স্থাপিত কৰা হৈছে ডিফুৰ পৰা কিছু নিলগত বিৰলাত শিক্ষা প্ৰতিষ্ঠানটোৰ অধ্যক্ষ হ'ব ডক্টৰ লিপছন ৰংপি কাৰ্বি সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কৰা উন্মোচনী অনুষ্ঠানত আজি উন্মোচক ৰংহাঙৰ লগত কৃষি বিভাগৰ সদস্য অমৰ সিং ৰংহাং সদস্য যথাক্ৰমে লুন সিং তেৰণ কেচিএছৰ সভাপতি চন্দ্ৰ সিং ক্ৰ ডিফু নগৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ মোহন টিছো কেএছৰ প্ৰাক্তন সভাপতি মিৰ্জেং ক্ৰৰ উপৰিও বহু কেইগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে অসমৰ ভোগালী বিহুৰ সমান্তৰালভাৱে কাৰ্বি আংলঙত উদযাপিত হাচাকেকান উৎসৱটি পশ্চিম কাৰ্বি আংলঙৰ সদৰ চহৰ হামৰেনত উলহ মালহেৰে সম্পন্ন হয় কাৰ্বি জাতিৰ পৰম্পৰাগত উৎসৱ হাচাকেকান জানুৱাৰী 15ৰ পৰা আৰম্ভ হৈ 17 জানুৱাৰীত সফল সম্পন্ন কৰা হয় এই হাচাকেকান উৎসৱ হামৰেনত উদযাপিত এই হাচাকেকান উৎসৱত ৰং আৰাক ৰংহাং ৰংবঙৰ পিনপসকল আৰু কাৰ্বি সাহিত্য শাখিত পৰিষদৰ পূৰ্ণ সহযোগিতা আছিল লক্ষণীয় হাচাকেকান উৎসৱ কাৰ্বি জাতিৰ পৰম্পৰাগত আনন্দ উৎসৱ হিচাপে কাৰ্বি সাহিত্য শাখিত পৰিষদৰ পৰা পূৰ্ণ সমৰ্থন আগবঢ়োৱাত লাহে লাহে হাচাকেকান উৎসৱটি কাৰ্বিৰ জাতীয় উৎসৱলৈ ৰূপান্তৰিত হৈ আহিছে হামৰেনত হাচাকেকান উৎসৱ পালন কৰা উদ্যোক্তাসকলৰ প্ৰচেষ্টা আছিল যে হাচাকেকান উৎসৱ কাৰ্বিসকলৰ জাতীয় উৎসৱলৈ ৰূপান্তৰিত হওক
যুৱক যুৱতী বুঢ়া মেঠাসকলকে ধৰি ৰং আৰক ৰংহাং ৰংবঙৰ ৰিজপীসকলেও হাজাকেকান উৎসৱত অংশগ্ৰহণ কৰি আনন্দ উৎসৱক খুনত শুৱগা চৰাইছিল হয় কাৰ্বি খেতিয়কসকল পথাৰৰ পৰা ধান ঘৰৰ চোতাল আহি পালেই কাৰ্বি ডেকা গাভৰুকে ধৰি বুঢ়া মেঠাসকলৰ মনত আনন্দ উৎসাহে উকমুকাব ধৰে নহব কিয় বাৰিষা কালত কৰা অশেষ পৰিশ্ৰমৰ ফলস্বৰূপ লখিমী ঘৰ আহি পায়হি তেতিয়া ঘৰৰ পৰা ভঁৰালত ভৰাব ধানবোৰ স্বাভাৱিকতে কাৰ্বিসকলে লখিমীক আদৰণি জনাবৰ বাবে ৰাজহুৱাভাৱে উদযাপিত কৰে হাজাকেকান উৎসৱ হাজাকেকান এতিয়া তাহানিৰ বেঘৰৰ চোতালৰ পৰা পালেহি মঞ্চ হেয়ে এতিয়া প্ৰয়োজন হয় আনুষ্ঠানিকতাও হামৰেন আম্বিনং মাল্টি ইউটিলিটি বিল্ডিঙৰ প্ৰাংগণত উদযাপিত হাজাকেকান উৎসৱটিৰ শেষৰ দিনা কেচিএছ হামৰেন মাণ্ডলিক কমিটিৰ সভাপতি মোহন সিং টেৰাঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত অতিথিসকলক পৰিচয় কৰোৱাই সম্পাদক চাৰমেন ইংটিয়ে অনুষ্ঠানত মুখ্য অতিথি হিচাপে কাৰ্বি ৰিজো ৰামসিং ৰংহাঙৰ লগত তেওঁৰ কেইবাগৰাকী পাৰিষদ বৰ্গই যোগদান কৰে নিমন্ত্ৰিত অতিথি হিচাপে তদুপৰি জিলা মিন তথা ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য মঙ্গল সিং টিমৌ বিধায়ক ডাক্তৰ মানসিং ৰংপি কাৰ্বি লামেট আমাৰ কাৰ্যকৰী সদস্য বিদ্যাৰাম ৰংপি পশ্চিম কাৰ্বি আংলং কিষাণ মৰ্চা সম্পাদক আৰচন ৰংহাং পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য কাবন ইংটিপি হামৰেন লেম্পছৰ অধ্যক্ষ জয়সিং ইংটি প্ৰাক্তন বোৰ্ড অধ্যক্ষ কৃষ্ণ প্ৰসাদ শৰ্মা হামৰেন প্ৰেছ ক্লাবৰ সভাপতি ৰংবং টেৰাং প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে হামৰেন কান্দুলিৰ পৰা ৰংবং টেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Siraknon, Birta Kamei Nangliphan. State Bank of India is organizing a combined mega camp on 8, 9 and 10th of January 2018 at SBI Difu branch, Lumding Road. Up to 50% discount long po. Loan kachitu une atu baphan. Labangso awarsai keme endonon. Lapen bank loan chipi une pen chapa jog dunon. और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents or guardians are requested to collect admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Aturkimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like Boys and Girls Hostel, audio-visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671-273084 or 7896-971-592 or 8724068454 or 8472091283.
A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435 433 011 or 96788 35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road, near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Kanch Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰিৰ মজিয়ালে কেচিএছৰ সভাপতি পদৰ বাবে সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংছৰ কাৰ্যালয়ত নিৰ্বাচন অনুষ্ঠিত হয় সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত পূৰ্বৰ সভাপতি চন্দ্ৰ সিংক্ৰই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী চন্দ্ৰকান্ত তেৰাঙক ৩৫-২০ ভোটৰ ব্যৱধানত পৰাজিত কৰি পূৰ্বৰ স্থানত বহাল থাকে সভাপতি চন্দ্ৰ সিংক্ৰ সৰ্বমুঠ ৫৬ ভোটৰ ভিতৰত এটা ভোট নাকচ হয় আৰু ৫৫ ভোটৰ গণনা কৰা হয় উল্লেখ্য বৰ্তমানৰ কেচিএছৰ সভাপতি চন্দ্ৰ সিংক্ৰৰ এইবাৰ ৩ বছৰীয়া কাৰ্যকালৰ অন্ত পৰিছিল যদিও পুনৰ বিজয়ী হোৱাত আগন্তুক ৩ বছৰৰ বাবে চন্দ্ৰ সিংক্ৰই সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব Jitangsong Medekar Bisnis Society Along Nilika Cherabdun Peneng Anke Ninkan Koirai Si Dambom Nili Ninkan Kep Kongchul Malpu Denglo dan nono batai pen Ninkan Crazy Dambom lo mai pupini ben ke ko nile Ninkan ke tamo palman nili pan mai puneng wai pondo sinili buda mangtung gala henlo nili ajak ding pi Ninkan koi claim lo pusta nili methang ta nili ning singsam o ila Karbia Kea Parman, Karbia Jutang Jubata Parman, Karbia Lamet, Karbia Pindeng Sumpot, Karbia Apur Kimo, o Ansi Kang Turpon Nangjima, in Turpon e Lang. At Hebangke Kedamtang Apor Hood, Kalika Lang a Lampen, Karbiang Long a Runa Kacharbo Site to Kokana Job. Karbi Jutang Jubata Song, Pankalama, so to Monke Japan, Claim Jihida, Claim Dam Jihida Damun e. Seta Nili Lapen, Nili Pen Clam Rap. Jirpo maratum akacerap akacitopen ahorisi kisses hini nang dokopta puthot cipangrum unlo abhi jutang cingthur amai nang dokopta na pita jutang cingthur amai kaceri pon tumpen cingwai cingsai si puthot cip isiwet aku nang manthu unlo laso nang manthu undet pen abhi nono bangke karbia khe jutang jubat achatai pulutangte karbi people host tara langso hello lake Karibiarat kedoan atum aning kehang ake manglo. Sila bangso ake manglong nili non mai pu akimi alpudeng pondet pen nili keklem ponji kela hello. Ahoga ha karibia kei ajutang jubat aporom puthi lamet lamjong penceng lok karibia kei bana kenang sot asong nom doang. La bangke nili hin pen kapacing turpon kacerai kom
lapen kangsir kang chapon ammo si jasame per bangke ni lar dipi ponji anpar tame karbia khei akenan sot apor hut angri si andon si ki dopen karbia khei farman kache song labang solong karbi jutang jubara song hindan stami ja konghoram ki tuduji lasi ke ongdung pinang ana por hut ke klem pon ya saido an ke klem ke pachun ponji aphan non kang bai pon ni kado kabe bang hokebra throglo abang pu la tumpen che than chi mum che pare chi peleng pen si karbia khe farman kar cha ponji aphan si mili chi sik ponlo anpar se tame ke bang jelang por hut karbia khe do an keng kami si ka chi jorji aphan angri siang dong ke do ji pan karbi jutang jubara song hi bena kabor ielong ke do ana karbia rara tum nang cerap nang cetu dum dek nang ji pusinili karbia rara panchu ningri do la pen ahok pe da bangke jutang yong se pangchu pon nang ji pudlo te la men lam chong bangke inchu be kanji সমগ্ৰ অসমৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সাংবাদিক সন্থা বুকাজান প্ৰেছ ক্লাবৰ উদ্যোগত 17 জানুৱাৰী দিনটো বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয় বুকাজান ব্লক বাকৰিত বুধবাৰে উদযাপন কৰা শিল্পী দিৱসৰ এদিনীয়া কাৰ্যসূচীত পুৱা 10 বজাত বুকাজান প্ৰেছ ক্লাবৰ সভাপতি প্ৰকাশ গগৈ পতাকা উত্তোলনেৰে অনুষ্ঠান শুভাৰম্ভ কৰা কাৰ্যসূচীত সমবেত সংগীত প্ৰদৰ্শন কৰে শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে 10:30 বজাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে কাৰ্বি আংলং জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি জয়সিং টকবিয়ে 11:30 বজাত কাৰ্বি আংলং জিলা বিশিষ্ট সাংবাদিক লেখক সঞ্জু বৰাই প্ৰতিযোগিতা মঞ্চ উদ্বোধন কৰাৰ পিছতে চিত্ৰাংকন কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয় বুকাজান প্ৰেছ ক্লাবৰ সভাপতি প্ৰকাশ গগৈ পৌৰোহিত্যত নিশা 8 বজাত হোৱা বঁটা বিতৰণী সম্বৰ্ধনা আৰু মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই ৰঞ্জিত বৰাৰ সম্পাদনাত প্ৰকাশিত স্মৃতি গ্ৰন্থ ৰূপকোঁৱৰ উন্মোচন কৰে মুকলি সভাত বিশিষ্ট সাংবাদিক লেখক বিদ্যুৎ কুমাৰ ভূয়া মুখ্য অতিথি ৰূপে উপস্থিত থকাৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট নিবন্ধকাৰ তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ সৌমাৰজ্যোতি মহন্ত আনহাতে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী বিশিষ্ট অতিথি ৰূপে উপস্থিত থকাৰ লগতে আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে কাৰ্বি আংলং আৰক্ষী অধীক্ষক শিৱপ্ৰসাদ গাঞ্জালা বুকাজান প্ৰেছ ক্লাবৰ উপদেষ্টা প্ৰশান্ত মিশ্ৰ কাৰ্বি সাহিত্য শাখিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনকে ধৰি বহু বিশিষ্ট ব্যক্তিসকল মুকলি সভাৰ পিছতে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে উদ্বোধন কৰা সাংস্কৃতিক সন্ধ্যাৰ অনুষ্ঠানত স্বৰ্গম সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ 40 গৰাকী শিশু শিল্পীয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাট ৰূপকোঁৱৰ নাট মঞ্চস্থ কৰাৰ লগতে গীতৰ শৰাই আগবঢ়ায় শিল্পী গীতালী কাকতিয়ে উল্লেখ্য 60ৰ দশকতে আত্মপ্ৰকাশ কৰা জ্যেষ্ঠ সাংবাদিক নগেন বৰাক শিল্পী দিৱসৰ লগত সংগতি ৰাখি বুকাজান প্ৰেছ ক্লাবে সেউজ বঁটা আগবঢ়ায় আনহাতে বুকাজান প্ৰেছ ক্লাবে সাহিত্য সংস্কৃতি কৃষি সংবাদ আৰু ক্ৰীড়া ক্ষেত্ৰত অৱদান আগবঢ়োৱা 4 গৰাকী ব্যক্তিক্ৰমে বিশিষ্ট সমাজকৰ্মী তথা লাংমেলিৰ মৌজাদাৰ বৰসিং টেৰাং বুকাজানৰ প্ৰথম গৰাকী সংবাদকৰ্মী কমল গগৈ বিশিষ্ট ক্ৰীড়াবিদ শিফু কুমাৰ আৰু নৱপ্ৰজন্মক কৃষিজীৱীৰে স্বাৱলম্বী হোৱাৰ পথ প্ৰদৰ্শক অম্বিকা বৰাক বিশেষভাৱে সম্বৰ্ধনা জনায় আনন্দ টেৰাঙৰ ৰিপৰ্ট গাৰ্ড নিউজ কাৰ্বি আংলঙৰ বহু ভিতৰুৱা এলেকাৰ গাঁওসমূহলৈ যাবলৈ বা গাঁৱৰ পৰা বজাৰ কিংবা চহৰলৈ যাবলৈ গয়া ৰাজ্যৰ যাতায়াতৰ দৃশ্য আজিৰ তাৰিখলৈকো জিলাখনত স্বাভাৱিকতে বৰ সুলভভাৱে পৰিলক্ষিত হয় কিন্তু জিলাখনৰ প্ৰধান সদৰ চহৰ ডিফুৰ পৰা যি এলেকাৰ কাষেৰে ভিভিআইপি ভিআইপি তথা বহু অভিজাত ব্যক্তিসকলৰ বিলাসী গাড়ী পাৰ হৈ যায় অথচ এতিয়া আমি যিখন গাঁৱৰ চৰম দুৰ্দশাৰ কথা দেখুৱাবলৈ আৰু ক'বলৈ ওলাইছো সেইখন গাঁও চহৰৰে গাতে লগা অথচ তেওঁলোকৰ জীৱন যাত্ৰা এখন পাহাৰৰ দুৰ্গম অঞ্চলৰ জীৱন যাত্ৰাতকৈ কোনো গুণে কম নহয় এনে বিৰল অথচ দুখজনক জীৱন যাত্ৰা গাঁও ক'ত আছে চাওঁ আহক এই প্ৰতিবেদন ইয়াৰ আগতে যোৱাকালি ঠিক এনে গাঁৱৰ দৃশ্য আমি যোৱাকালি কাট নিউজত পৰিৱেশন কৰিছিলোঁ
চৰকাৰৰ পৰা বঞ্চিত প্ৰতাৰণা নিষ্পেষণ অৱহেলা আদি সেই গাঁওকেইখনৰ কথা কিন্তু যোৱাকালি যিখন দলঙৰ কথা বা দুৰ্দশা কথা কোৱা হৈছিল যমুনা নৈপৰীয়া গঞাসকলৰ কথা আৰু আমি আজি দেখুওৱা ডিফু নৈপৰীয়া গঞাসকলৰ দুখ দুৰ্দশা কথা কঠিন জীৱন যাত্ৰাৰ কথা ডিফুৰ পৰা 16 কিলোমিটাৰ নিলগৰ মাঞ্জা চহৰৰ গাতে লগা এখন গাঁৱলৈ যাবলৈ নৈ ওপৰত দলঙৰ অবিহনে যুগে যুগে ধৰি চলি আহিছে চেৰপা ইংটি গাঁৱৰ গঞাসকলৰ জীৱন যাত্ৰা কিন্তু এনেদৰে আৰু সদায় সদায় পৰ মুখাপেক্ষী অৰ্থাৎ কাৰ্বি আংলং জিলা পৰিষদত এখন চৰকাৰ আছে বুলি নিলিপ্ত চৰকাৰটোলৈ কিমান আৰু বাট চাব সেয়েহে গঞা ৰাইজে উঠি পৰি লাগিছে নিজে এখন দলং নিৰ্মাণ কৰাৰ বাবে গঞা বাবে হাবি অঞ্চল বা নিজ নিজ বাৰীত সহজতে পাব পৰা বাঁহেৰে নিৰ্মাণ কৰি আছে এখন দলঙেৰে আৰম্ভ হ'ব ৰাইজৰ নতুন জীৱন যাত্ৰা উল্লেখনীয় যে এইখন গাঁৱৰ ৰাইজে বাৰিষাত নৈখন পানীৰে উপচি পৰিলে আৰু ক'তো ওলাই যাব নোৱাৰে ঘৰতে কটাব লাগে বন্দিত্ব জীৱন পানী কমি আহিলেহে বহি জগতৰ আৰম্ভ হয় পুনৰ যোগাযোগ কিমান দুৰ্বহ জীৱন তেওঁলোকৰ হয় ইমানতে যদি পৰিষদৰ বিজেপি চৰকাৰৰ চকু মেল নাখায় তেন্তে পৰিৱৰ্তনকামী বিজেপি চৰকাৰ তথাকথিত বিকাশৰ শ্লোগানক আপুনি বা আমি কি বুলি অভিহিত কৰিম স্পেচিয়েল ৰিপৰ্ট কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো ধন্যবাদ